Hello guys, আজি মই আপোনালোকৰ ওচৰত এটা পিঠাৰ ৰেচিপি লৈ আহিছো। এফালে মই 2 বাটি আটা লৈছো আৰু তাত মই অকমান নিমখ দি লৈছো। এফালে মই গৰম পানী লৈছো। গৰম পানীৰে মই ধুনিয়াকৈ আটাটো মাৰি লম। প্ৰথমত অকমান চামুচেদি মাৰি লৈছো, বহুত গৰম আছেটো। তাৰ পিছত মই হাতেৰে ধুনিয়াকৈ মাৰি লৈছো। মই হাতেৰে এনেকুৱাকৈ এইটো চিফত মই গোটেইটা কৰি এইফালে মই গোটেইটা এনেকুৱা কৰি লৈছো। এইফালে মই গোটেইকেইটা বইল হ'বলৈ দিছোঁ। এইটো গুড়াৰেও বনায়, কিন্তু আটাৰেও খাই খুব টেষ্টি লাগে। সেইটো কাৰণে মই আজি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া বইলটো হৈ গ'ল। এয়া মই প্লেটত নমাই কিনে অকণমান ঠাণ্ডা হ'ব দিছোঁ। আৰু এইফালে মই পিঁয়াজ 2টা কাটি ৰাখিছোঁ, ধনিয়াও কাটি ৰাখিছোঁ। এতিয়া মই ঠাণ্ডা হ'লে কাটি ল'ম সৰু সৰুকৈ। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এনেকুৱাকৈ পাতল পাতলকৈ মই গোটেইকেইটা কাটি ল'ম। এনেকুৱা চেফটত মই গোটেইখিনি কাটি ল'ম। এইফালে মই ৰিফাইন হয় এইটো অকণমান গৰম হ'বলৈ। এইফালে মোৰ কাটাটো ৰেডি হৈ গ'ল। এতিয়া মই ভাজিম আৰু গোটেইখিনি। এয়া তেলটো ধুনীয়া গৰম হৈছে, তাত মই পিঁয়াজটো দি দিছোঁ। এইফালে মই পিঁয়াজটো দি দিছোঁ। অকণমান লাৰি কালাৰটো অকণমান গল্ডেন কালাৰ হ'ব দিম। গল্ডেন কালাৰ হ'লে তাত মই অকণমান নিমখ দি দিম। নিমখ দি মই পিঠাটো যে কাটি ৰাখিছোঁ সেইটো মই ইয়াতে দি দিম। এয়া পিঁয়াজটো কালাৰটো ধুনীয়া হৈছে, তাত মই নিমখ দি দিছোঁ। আৰু অকণমান মই জিৰা দিম। এয়া মই জিৰা দিছোঁ, অকণমান দিছোঁ জিৰা। আৰু অকণমান কালাৰটো ভাল হ'বৰ কাৰণে আৰু ধুনীয়া হয় কালাৰ, সেইকাৰণে মই অকণমান হালধি গুড়ি দিছোঁ। গোটেইখিনি দি মই ইয়াতে লাৰি লৈছোঁ অকণমান লৈ। এতিয়া মই পিঠাটো দি দিছোঁ ইয়াতে। এয়া পিঠাটো ধুনীয়াকৈ মই এনেকুৱাকৈ লাৰি ল'লোঁ। আৰু ওপৰত মই কাটি ৰাখিছিলোঁ যে ধনিয়াটো মই দি দিছোঁ। দি এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। মই দেখাই আছোঁ প্লেটত নমাই। এয়া মোৰ পিঠা ৰেডি হৈ গৈছে। আৰু এইফালে মই চাহো ৰাখিছোঁ। এইফালে চাহ লৈ মই এটা পিঠা খাই চাওঁ কেনেকুৱা হৈছে। খুব টেষ্টি হৈছে দেই। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন আৰু মোক ছাবস্ক্ৰাইবটো কৰি দিব।